নমস্কাৰ, মই যিশুৰাজ। ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সমূহ অসমবাসীক জনাইছোঁ হিয়া ভৰা মৰম। জানমণি গগৈ চালেনে আপোনালোকে? যদি নাই চোৱা, আপোনালোকৰ বাবে আগবঢ়াইছোঁ জানমণি গগৈ। নগাঁৱৰ ল'ৰা বুজিবা ভাল, সকালে চাবি কিন্তু হ'ব মহাকাল। মৰাণৰ ছোৱালীবোৰো ভাল, তৰুণ গগৈ জীয়েকে কৰিলে কামাল। লগ পালো যিছো নগাঁৱত ঘৰ, ময়ো আকৌ লাটুমণি ময়ো নহয় বৰ। কি ক আছিলো কি ক হলুং জানমণি গগৈক ভাল পাই পালুং। কি ক আছিলো কি ক হলুং তৰুণ গগৈ জীয়েকক ভালে পাই পালুং। কি ক আছিলো কি ক হলুং জানমণি গগৈক ভাল পাই পালুং। কি ক আছিলো কি ক হলুং তৰুণ গগৈ জীয়েকক ভালে পাই অলিয়া পালুং। বলিয়াটো আপোনালোকে শুনিলে নাই? যদি শুনা নাই তেন্তে আপোনালোকৰ বাবে আগবঢ়াইছোঁ আকৌ অলিয়া বলিয়া। এবাৰ শুনি চাওকচোন কেনেকুৱা পায়। সিয়ে বোলে অহলীয়া, সিয়ে বোলে বহলীয়া, আশা কৰিছ নেকি ধনী ঘৰৰ দৰা। মোৰো মনেহে গলে তোৰো মনেহে গলে, কিডাল কৰিব বংশ পৰিয়ালে। তোৰ যদি মন নেযায়, মোৰ যদি মন নেযায়, কোনেনো ভাঙিব তোৰে মোৰে জোৰা। সিয়ে বোলে অহলীয়া, সিয়ে বোলে বহলীয়া। ৰঙালীৰ জানমণি গগৈ আৰু চকলীয়াক ইমান মৰম দিয়াৰ বাবে সকলোকে জনাইছোঁ আন্তৰিক কৃতজ্ঞতা আৰু আন্তৰিক মৰম শ্ৰদ্ধা। আজি স্কুল বন্ধ ইমান ধুনীয়াকৈ আদৰি ল'লে, তাৰ বাবে মই অতিকৈ ধন্যবাদ জনাইছোঁ সকলোখিনি ৰাইজক। আৰু মোৰ গানবোৰ এনেকৈ আদৰি লওক, সদায় আদৰি লওক, তাকেই কামনা কৰিছোঁ। আপোনালোকৰ বিহু মঞ্চত পুনৰবাৰ কৈছোঁ, মোক লগ পাবলৈ আপোনালোকে তলৰ এই নাম্বাৰকেইটা ডায়েল কৰিব পাৰে। আমি যাম আপোনালোকৰ ওচৰত, আপোনালোকক এপাক নিশ্চয় কৰিম। থেংক ইউ। যোৱা ৰাতি গালতে পৰিলে পখিলা, আই সোধোতে ক'লে দৰা হবি হ'বলা। তেতিয়া জাননে তোলৈ মনত পৰি দুধাৰি চকুলো কিয় আহি